एक सेकेंड So এতিয়া আছো আমি ব্ৰেকফাষ্ট কৰি Hey guys, good morning from Zakopane. আজি হৈছে day 2. So এতিয়া ready হৈ গলো ব্ৰেকফাষ্ট কৰি আহিলো. So এতিয়া যাও উলাই আজি এটা ঠাই লৈ যাম আপোনালোকক মই দেখুৱাই আছো আমাৰ হোটেলৰ যেটো ভিউ হয় তাৰ পৰা দেখা যায় ভিউটো এক সেকেন্ড ইয়া আপোনালোকে দেখিব পাৰিছেনে স্ক্ৰিনত ইমান বেছি ক্লিয়াৰ অহা নাই বাট ইয়াৰ পৰা পাহাৰটো ধুনিয়াকৈ দেখা যায় এই যে ওপৰত পাহাৰটো এটা টানেল আছে আৰু আমি একদম ওপৰলৈ যাম আৰু তাৰ পৰা গোটেই জেকপেন সিটিটো দেখা যায় ভিউটো কেনেকুৱা হয় আপোনালোকক দেখুৱাই আছো সো ব্লগ যাও আপোনালোকক লৈ যাও কেনেকুৱা হয় আৰু ভিউটো বহুত বেছি ধুনিয়া হয় কালি যেহেতু বহুত বেছি পলম হৈ গল আহি পাওতে আৰু কন্টিনিউয়াসলি 3 ঘন্টা ওয়াক কৰি অৱস্থা একদম কাহিল সো হুনকালে আমি ডিনাৰ কৰি শুই গলো আজি ৰাতি সো ৰাতিপুৱা মেপটো চাই আমি দুটা ডেস্টিনেশন ডিসাইড কৰিলো সো ব্লগ লেটস গো So guys, আমি উলাই পৰিলো জেকপেন যাত্ৰাৰ বাবে সো প্ৰথম আমি যাম Kasprowy Wierch কেবল কাৰ যেহেতু ওয়াকিং ডিসটেন্স হয় সেন্টাৰৰ পৰা সো আমাৰ হোটেলৰ পৰা একদম ওচৰত সো প্ৰথম আমি তালৈকে যাম So ahi palu amar prothom destination ya center opora just 15 minutes lage so ami khuskari ahilu etia bajise ratipuwa 9:30 so guys bhir tu sao iman dikhol eta line ticketor babe টিকেটৰ দুটা লাইন আছে এটা হৈছে নরমাল আৰু এটা হৈছে এক্সপ্ৰেছৱে যেহেতু নরমালটো বহুত দীঘলীয়া লাইন হৈছে সো আমি উপায় নাপাই এক্সপ্ৰেছৱেত কৰিলো অলপমান বেছি পঢ়িছে বাট তাতে হুনকালে হৈ গল যেহেতু বেলেগ ডেস্টিনেশনৰ কভাৰ কৰিব লগা আছে সো আমি বেছি ইয়াতে পলম নকৰিলো গাইস সো গাইস Kasprowy Wierchৰ পৰিচয় হৈছে এটা কেবল কাৰ যিটো জেকপেনৰ পৰা Kasprowy Wierch লৈ যায় So guys, আপোনালোকে হাইকিং কৰিও তালৈকে যাব পাৰে যেহেতু আমি যোৱাকালি মোৰস্কি অকলে হাইকিং কৰিলো সো আজি আমাৰ হাতত বিশেষ সময় নাছিল সো সেইভাবে হাইকিং কৰা নহল সো আমি কেবল কাৰৰ জৰিয়তে আমি হেইটো মোৰলে যাম সো এয়া আমি কেবল কাৰৰ ভিতৰত আহি গলো আৰু আমি গৈ আছো হেই পাৰলে আৰু এই কেবল কাৰত উঠাৰ কেপাসিটি আছে টোটাল 60 জন মানুহ বাৰু গাইস যিয়ে নহওক ভিউটো চাওক ইয়াৰ পৰা এই কেবল কাৰটো যিমানখিনি ওপৰৰে যায় তাৰ এপ্ৰক্সিমেট হাইট হ'ব 2000 মিটাৰ সো গাইস আপোনালোকে মন কৰিবই পাৰিছে সাগে এই কেবল কাৰটো ইমানেই ওখ যে ইয়াত উঠি গলে আপুনি অকল জেকপেন সিটিৰ প্যানোৰামিক ভিউৱে নহয় ইয়াৰ পৰা আপুনি চাব পাৰিব হাই টেট্ৰা মাউন্টেন স্লোভাকিয়া কান্ট্ৰিৰ কিছু অংশ আৰু বহুত কিবা কিবি যেহেতু এতিয়া সামাৰ সো গোটেই পাহাৰ গছ গছনিৰে হেজিয়া হৈ ভৰি আছে আপুনি যদি উইন্টাৰৰ সময়ত আহে এইবোৰ গোটেই বৰফেৰে ঢাক খাই যায় মানে আপুনি দেখিবলৈ পাব চাৰিওফালে অকল স্নো এণ্ড হোৱাইট হেতুৰ আকৌ বেলেগ এটা সৌন্দৰ্য হয়নে গাইস বাৰু গাইস এয়া আপোনালোকে দেখা পাইছেনে পাহাৰৰ মাজত খেলপথাৰৰ নিচিনা এয়া হৈছে স্কি প্ৰেক্টিস কৰা ঠাই যেহেতু উইন্টাৰত খুব বৰফেৰে ঢাক খাই থাকে আৰু বৰফত স্কি কৰিবলৈ খুবেই ভাল সো ইয়াতে মানুহবোৰে উইন্টাৰ টাইমত স্কি প্ৰেক্টিস কৰে So guys, এটা কথা ক'ব বিচাৰিছো আপোনালোকে যদি হাইকিং কৰি যাব বিচাৰে তেতিয়া আপোনালোকক 2 ঘণ্টাৰ পৰা 3 ঘণ্টা মান লাগিব হাইকিং কৰি ওয়ান ৱে আৰু যেহেতু আমি কেবল কাৰত গৈ আছো সো ইয়াতে লাগিছে অকল 20 to 25 মিনিটস এই ওপৰলৈ যে মই গৈ আছো তললৈ আগলৈ যেটো দৃশ্য মই চাই গৈ আছো মোৰ এনেকুৱা ফিল হৈ আছে যে মই এটা চৰাই আৰু উৰি উৰি গৈ আছো গাইস
বাট মই ভালকৈ কেপচাৰ কৰিব চেষ্টা কৰিছোঁ, কিন্তু যিহেতু সূৰ্যৰ তাপটো গ্লাছত ৰিফ্লেক্ট হৈছে সেইকাৰণে অলপ ক্লিয়াৰকৈ অহা নাই। বাট ইন ৰিয়েল খুব ধুনীয়া, একদম ক্লিয়াৰ, নীলা আকাশৰ তলত একদম সেউজীয়া পাহাৰ। এনেকুৱা লাগিছে যে নেচাৰে নিজে এটা কেনভাছ পেইণ্ট কৰিছে আৰু তাৰ মাজত হৈছে আমি চৰাই উৰি উৰি গৈ আছোঁ। এইটো জাষ্ট মোৰ এটা ইমেজিনেশ্যন। বাৰু যিয়ে নহওক গাইজ, কিন্তু এটা কথা ক'ব লাগিব যে নেচাৰ সঁচাকৈ বহুত ধুনীয়া। চ' কথা পাতি পাতি আমি আহি পালোঁ। চ' গাইজ আমি চবচে ওপৰত আহিছোঁ। এতিয়া মই আপোনাক ভিউজটো দেখাই আছোঁ। সেয়া পিছৰ যিটো পাহাৰ আছে, ইয়াতে মানুহবিলাক খোজকাঢ়ি খোজকাঢ়ি একদম সেই ওপৰলৈ হাইকিং কৰি কৰি গৈ আছে। চ' গাইজ ইয়াৰ ওপৰত আপোনাক থাকিবলৈ টাইম লিমিট দিয়া থাকে 1 hour and 40 minutes। যদি আপুনি কেবল কাৰেৰে বোট আপ ডাউন টিকেট কৰা আছে তেনেহ'লে আপুনি এইখিনি সময়ৰ ভিতৰতে আপুনি তললৈ যাব লাগিব। আৰু যদি আপুনি বিচাৰিছে যে আপুনি অহাটো কেবল কাৰেৰে আহিছে আৰু যোৱাটো আপুনি হাইকিং কৰি তললৈ যাব, চ' তেতিয়া আপুনি অলপ সময় বেছি থাকিও আপুনি যাব পাৰে গাইজ। যিহেতু বহুত বেছি ৰ'দ দিছে আৰু ৰ'দটো খুব চোকা আজি, কিন্তু যিহেতু আমি পাহাৰৰ একদম ওপৰত আছোঁ, চ' হাইটৰ বাবে এজাক ঠাণ্ডা বতাহ দি আছে। চ' ৰ'দটো ইমান গাত লগা নাই, কিন্তু ছানবাৰ্ণ বহুত বেয়াকৈ হৈ গৈছে। বাট যিয়ে নহওক গাইজ, এই ভিউটো চাই ছানবাৰ্ণৰ কথা একদমেই পাহৰি গৈছোঁ। আৰু ইয়াতে ধুনীয়াকৈ আমি এখন্তেক বহি ভিউটো উপভোগ কৰিলোঁ আৰু অলপমান টাইম লেপছো কৰি দিলোঁ। যিহেতু বহুত বেছি গৰম পৰিছে, চ' আইচক্ৰীম লৈ ল'লোঁ আৰু আইচক্ৰীম খাই খাই ইয়াতে বহিলোঁ। চ' কেনেকৈ পুতুককৈ 1 ঘণ্টা 40 মিনিট পাৰ হৈ গ'ল গমেই নাপালোঁ। চ' এতিয়া তললৈ যাবলৈ আমি কেবল কাৰত উঠিছোঁ আৰু এয়া আমি গৈ আছোঁ। গাইজ ভিউটো চাওক এবাৰ। মই নাজানো আপোনালোকে স্ক্ৰীণত কিমানখিনি ধুনীয়া দেখিছে, বাট ইন ৰিয়েল এই পেনাৰমিক ভিউটো সঁচাকৈ ব্ৰীথটেকিং হয়। আৰু এই কেবল কাৰৰ বিষয়ে মই যিমানখিনি শুনিছোঁ, ইটছ ট'টেলি ৱৰ্থ দ্য হাইপ। আৰু যিহেতু এতিয়া ৰ'দটো স্ক্ৰীণত ডিৰেক্টলি পৰা নাই, চ' বহুত ধুনীয়াকৈ মই আপোনালোকৰ বাবে কেপচাৰ কৰিব পাৰিছোঁ গাইজ। চ' জনাব ভিউটো কেনেকুৱা লাগিছে। চ' এতিয়া বাজিছে আবেলি 3টা আৰু ঘূৰি ঘূৰি আমাক ভোক লাগি গ'ল। চ' ইয়াৰ অথেণ্টিক পলিছ ডিছ ট্ৰাই কৰিলোঁ গাইজ। আৰু ইয়াৰ পিছত গৈ আছোঁ আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন। চ' তাৰ আগতে আমি অলপমান মাৰ্কেটত গ'লোঁ আৰু ছভিনিয়ৰ কালেক্ট কৰিলোঁ। ইমান ধুনীয়াকৈ ডিছপ্লে কৰি থৈছে ছভিনিয়ৰবোৰ। মই প্ৰায় ছভিনিয়ৰ কালেক্ট কৰা টাইমত কনফিউজড হৈ যাওঁ গাইজ। চ' এইবিলাক বস্তু ধুনীয়াকৈ সজাই থৈছে, ছভিনিয়ৰ ইন ডিফাৰেণ্ট শ্বেপছ এণ্ড চাইজ, খুব ধুনীয়া ধুনীয়া। চ' ইয়াৰ পৰা কালেক্ট কৰিলোঁ। যিহেতু আমাৰ আহোঁতে পলম হ'ব পাৰে, চ' সোনকালে কেইটামান লৈ আমি এতিয়া গৈ আছোঁ। চ' আমি গৈ আছোঁ এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন ফেনিকুলাৰ। ফেনিকুলাৰ একদম জেক'পেনৰ চেণ্টাৰতে অৱস্থিত। চ' আমি মাৰ্কেটৰ পৰা ছভিনিয়ৰ কালেক্ট কৰি পিনে একদম ৱাকিং ডিষ্টেঞ্চ খোজকাঢ়ি আহি পিনে টিকেট কৰি এতিয়া আমি ফেনিকুলাৰৰ ভিতৰত উঠি ওপৰলৈ গৈ আছোঁ। আপুনি এনেকৈ হাইকিং কৰিও ওপৰলৈ যাব পাৰে। চ' যিহেতু অলৰেডি আমাৰ সময় বেছি নাই, কালি ৰাতিপুৱা যাবই লাগিব। চ' আমি ফানিকুলাৰত উঠি এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু ইয়াৰ ডিষ্টেঞ্চ হৈছে 1.3 কিলোমিটাৰ আৰু হাইট এপ্ৰক্সিমেটলি 1500 মিটাৰ। এয়া দেখিব পাৰিছেনে, মানুহবিলাক কাষে কাষে দি খোজকাঢ়ি খোজকাঢ়ি গৈ আছে। এনেকৈ আপোনালোকে হাইকিং কৰিও যাব পাৰে। চ' এয়া আমি ওপৰলৈ আহি গ'লোঁ আৰু আপোনালোকে দেখিছেনে, ইয়াৰ পৰা গোটেই জেক'পেন চহৰখন দেখিবলৈ পায় ওপৰৰ পৰা। আৰু ইয়াতে ধুনীয়াকৈ পলিছ গান গাই আছে। যিহেতু পলিছ বুজিবলৈ অলপমান টান, বাট মিউজিকৰ কোনো ভাষা নাথাকে গাইজ। চ' মিউজিকটো খুবেই ভাল আছিলে আৰু পৰিৱেশটো খুব ধুনীয়া কৰি তুলিছে। আৰু ইয়াৰ পিছৰ এইটো ভিউ হৈছে গোটেই চিটিৰ ভিউটো ওপৰৰ পৰা। খুব ধুনীয়া ঠাণ্ডা বতাহ দিছে আৰু মিউজিকটো ইয়াতে বহি সকলোৱে এনজয় কৰি আছে। চ' আপোনালোকৰ বাবেও মই ৰেকৰ্ড কৰিছোঁ, মিউজিকটো শুনক আপোনালোকেও।
przy zielonym lesie. Joby kobiecie chcę jeby cię chcieli dać, umiałby cię sam. সো মিউজিক শুনি আমি এতিয়া ইয়াতে ওপৰত থকা মাৰ্কেটখন এক্সপ্ল'ৰ কৰিবলৈ ওলাইছোঁ গতিকে এয়া চাওক ট্ৰেডিশ্যনেল পলিছ কাপোৰ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰৰ বাবে চবৰে কাৰণে ট্ৰেডিশ্যনেল আৰু একদম হেণ্ডমেড খুব ধুনীয়া সো গাইজ এতিয়া বাজিছে ৰাতি 8টা আৰু ইয়াতে একদম অন্ধকাৰ হোৱা নাই সো এতিয়া ভোক লাগি গ'ল সো ইয়াতে পিজ্জা খাই ল'লোঁ সো এতিয়া আৰু বেছি পলম নকৰি এতিয়া আমি ফিনিকুলাৰত উঠি কিনে এতিয়া গৈ আছোঁ আৰু অলৰেডি এতিয়া ছানছেট হ'বৰ হৈছে সো এতিয়া ভিউটো চাওক গাইজ আৰু এয়া আমি আহি পাই গ'লোঁ সো যিহেতু এতিয়া ৰাতি অলৰেডি 9টা বাজিয়ে গ'ল সো আৰু বেছি পলম নকৰি এতিয়া ৰুমলৈ যাম হোটেলে গৈ একদম ফ্ৰেছ হ'ম আৰু যিহেতু কালি ৰাতিপুৱা আমি বেক টু ৱাছলভ সো পেকিঙো কৰিব আছে গাইজ সো এতিয়া আৰু ক'তো যাবলৈ নাই এতিয়া চেণ্টাৰৰ পৰা ডিৰেক্ট হোটেলে আমি খোজকাঢ়ি গৈ আছোঁ সো এয়া হোটেলে আহিলোঁ আহি পিনে গা পা ধুই এয়া পুল চনা আৰু জেকুজি ট্ৰাই কৰিলোঁ অলপ ৰিলেক্স হ'বলৈ হোটেলে সো গাইজ ব্লগটো আজি ইয়াতে সামৰিছোঁ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই